Hey guys, welcome back to ভিডিঅ'ত আপোনালোকে জানেনে PSLV মানে কি PSLV ৰ বিষয়ে মই আপোনালোকক আজি কম যদি নাজানে চাই থাকক সহজ কথাত বুজাবলৈ চেষ্টা কৰিম PSLV মানে হল আমাৰ ভাৰতৰ প্ৰথম ৰকেট যেটো স্পেচত স্যাটেলাইট পঠোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ প্ৰথম ব্যৱহাৰ হৈছিল ভাৰতত 1994 ত ইয়াক প্ৰথম ব্যৱহাৰ কৰা হৈছিল ভাৰতৰ যেটো চন্দ্ৰযান 1 আৰু মাৰ্চ অৰবিট আছিল এটো আমাৰ PSLV ৰকেটৰ সহায়তে পঠাইছিল প্ৰথমবাৰ PSLV সহায়তে বিভিন্ন স্যাটেলাইট পঠাই যাৰ ফলত আমি পৃথিৱীৰ বিভিন্ন ভাগ যেনে আমি ফটো আমি গুগল মেপত যেনেকৈ চাব পাৰো এটো সব PSLV সহায়তে হয় PSLV সহায়তে স্যাটেলাইট পঠোৱা হয় এনেকৈ কৰি পৃথিৱীৰ বিভিন্ন ভাগসমূহ ৰিচাৰ্জ কৰে আৰু PSLV সহায়তে স্যাটেলাইট পঠোৱা হয় 900 to 600 কিলোমিটাৰ ওপৰত আৰু PSLV ৰকেটৰ ফিউলৰ বিষয়ে কম PSLV ফিউলটো হল চাৰিটা ভাগ আছে প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ কৈছো গাইস প্ৰথম আৰু ভাগটো থাকে এনেকুৱা না ৰকেটটো এটা প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ প্ৰথম আৰু এই তৃতীয় ভাগত থাকে সলিড ফিউল আৰু এই দ্বিতীয় আৰু চতুৰ্থ হেৰিত থাকে চতুৰ্থ মানে টিকিট থাকে কি লিকুইড ফুল এটো কবলৈ চেষ্টা কৰিছো অলপ সব বুজি পাইছে না এনেকুৱা তো আপোনালোকে বুজি পাইছে না PSLV মানে কি PSLV মানে আপোনালোকে ভাবি লওক এটা ৰকেট যেটো প্ৰথম ব্যৱহাৰ হৈছিল ভাৰতত স্যাটেলাইট পঠাবৰ কাৰণে আৰু চন্দ্ৰযান 1 টো PSLV ৰ সহায়তে পঠোৱা হৈছিল গাইস আৰু PSLV ৰ ফুল ফৰ্ম টো হল পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল তো জনাবৰ চেষ্টা কৰিলো PSLV মানে কি আপোনালোকক PSLV ৰকেটটো দেখাই দিছো স্ক্ৰিনত আপোনালোকে চাই লওক ভালকে কেনেকুৱা PSLV ৰকেট আছে তাৰপিছত GSLV SSLV ৰকেট আছে বহুত ধৰণৰ তো তিনটা ধৰণৰ আছে আপোনালোকে যদি GSLV ৰ বিষয়ে জানিব খোজে কমেন্ট কৰি দিব আৰু মই এনেকা ভিডিও আনি থাকিম সাবস্ক্ৰাইব কৰি দিব তো ভিডিওটো ভাল লাগিলে লাইক কৰিব তো জয় শ্ৰী কৃষ্ণ